উদ্দেশ্যটো হৈছে কি আমাৰ বিটিআৰ অঞ্চলত আজি তাৰিখত যথেষ্ট মানে গাহৰি পালকসকল আছে। সেই গাহৰি পালকসকল থকা স্বত্বেও যিমানবোৰ আমাৰ BTC এৰিয়াৰ যিখিনি গাহৰি পালকসকলে গাহৰি পালন কৰি উৎপাদন কৰি আছে, এই উৎপাদনৰ যিখিনি ছিষ্টেম সেইটো চাইণ্টিফিকলি হোৱা নাই। আৰু তাৰ কাৰণে আমাৰ এই অঞ্চলত যিমানবোৰ গাহৰি মানে প্ৰয়োজন হয়, মাংস মানে আমাক প্ৰয়োজন হয়, আজি তাৰিখত আমি হয়তো এইটো ফুলফিল কৰিব পৰা নাই। যাৰ ফলত আজি বাহিৰা দেশৰ পৰা আজি মানে ৱেষ্ট বেংগল, UP, বিহাৰৰ পৰা আমাৰ এই আমাৰ বিটিআৰ আমাৰ অসমত মানে গাহৰি আজি তাৰিখত মানে আহি আছে। ইয়াৰ কাৰণে আমি এই বিটিআৰ অঞ্চলৰ পৰা বৰ্তমান পিক মিছনৰ যোগেদি মানে প্ৰবল বড়ো ডাঙৰীয়াৰ যিখিনি নেতৃত্বত এটা মানে টাৰ্গেট লোৱা হৈছে যে অহা এই 5 বছৰৰ ভিতৰত এই বিটিআৰ অঞ্চলত 20,000 গাহৰি পালকসকলক ভাল ধৰণে প্ৰশিক্ষণ দি কিনে এই গাহৰি মানে বড়োলেণ্ড পিক মিছনৰ আঁচনিৰ যোগেদি তেখেতসকলক এটা সকাহ বা এটা সহায় মানে দিয়াৰ পিছত এই 5 বছৰৰ পিছত টাৰ্গেট কৰিছোঁ কি 1 লাখ মেট্ৰিক টন এই বিটিআৰ অঞ্চলৰ পৰা গাহৰি মাংস মানে ওলোৱাৰ কাৰণে টাৰ্গেট কৰা হৈছে। আৰু সেই যোনটো মানে পাৰ ডে 1 লাখ মেট্ৰিক টন যি গাহৰি মাংস ওলাব বা মাংস মানে উৎপাদন হ'ব, এই মাংসটো বিটিআৰ চৰকাৰে অন্য দেশলৈ বা অন্য জাগালৈ বা অন্য কোম্পানীক মানে পঠোৱাৰ কাৰণে মানে তাক মাৰ্কেটিং চিষ্টেম বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। আমি বেছিক ট্ৰেইনিংখিনি মানে দিয়া হ'ল, তাৰ পিছৰ পৰ্যায়ত আমি তেখেতসকলক মানে এক সপ্তাহ বা 10 দিনৰ কাৰণে প্ৰেক্টিকেল আমি দিয়া যাব। আৰু প্ৰেক্টিকেল দিয়াৰ পিছত তেখেতসকলক আমি চাৰ্টিফিকেট দিয়া হ'ব। আৰু সেই চাৰ্টিফিকেটৰ যোগেদি অহা দিনবোৰত বিটিআৰ চৰকাৰে বড়োলেণ্ড পিক মিছনৰ আঁচনিৰ যোগেদি যে আৰ্থিক বা যিখিনি সুবিধা আহিব তেখেতসকলে এই সুবিধাখিনি পাবলৈ সক্ষম হ'ব। আমি তামোলপুৰ জিলা ফাৰ্মাৰ চেল UPP দলৰ পৰা যোৱা 31 তাৰিখৰ পৰা আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ 5টা ব্লক পৰে। সেই 5টা ব্লকত আমি যোৱা 31 তাৰিখৰ পৰা 1 ডে ট্ৰেইনিং অন চাইণ্টিফিক কমাৰ্চিয়েল পিগ ৰিয়াৰিং যি কাৰ্যসূচী সেইখিনি আমি লৈ আছোঁ। আৰু এইটো হৈছে কি আজি বিটিআৰ চৰকাৰৰ সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত যোৱা 2021 চনৰ বড়োলেণ্ড পিক মিছন যি আঁচনি লঞ্চ কৰা হৈছিলে, এই আঁচনিৰ অধীনতে এই কাৰ্যসূচী বা এই ট্ৰেইনিং প্ৰগ্ৰামটো মানে লোৱা হৈছে। আৰু ইয়াত আমাৰ প্ৰত্যেকটা ব্লকতে আমি এদিনীয়াকৈ ট্ৰেইনিং প্ৰগ্ৰামখন মানে পাতিছোঁ। আৰু সেই একদিনীয়া যি প্ৰগ্ৰামত আমি ইয়াত বেছিক যিখিনি নলেজ গাহৰি পালকসকলক আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যথেষ্ট এই প্ৰগ্ৰামৰ যোগেদি বা এই ট্ৰেইনিঙৰ যোগেদি যথেষ্ট আমাৰ ব্লক ৱাইজৰ যিখিনি গাহৰি পালকসকল আছে তেখেতসকলে আমাক সঁহাৰি দিছে। আৰু এই গাহৰি পালনৰ যোগেদি আমাক বেছিক যিখিনি গাহৰি পালকসকল আছে তেখেতসকলে যথেষ্ট আজিৰ তাৰিখত যেনেধৰণৰ মানে চাইণ্টিফিক কমাৰ্চিয়েল চিষ্টেমত যেনেধৰণৰ মানে গাহৰি পালন কৰিব লাগে, পালন কৰিব লগা যিখিনি বেছিক নলেজখিনি আমি ইয়াক দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যোৱা 31 তাৰিখত আমি গড়েশ্বৰ ব্লকৰ আণ্ডাৰত মানে লোৱা হৈছিলে। তাৰপিছত 1 তাৰিখত গৈবাৰী ব্লক, নেক্সট 2 তাৰিখত আমি নাগৰিজুলি ব্লক, 3 তাৰিখত আমি শুক্লাই চেৰফাং ব্লকত লোৱা হৈছিলে। আজি নাৰাংগাজুলি ব্লকৰ আণ্ডাৰত ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত মানে চলি আছে বৰ্তমান।